So hello students, welcome to my YouTube channel. So আজিৰ ভিডিঅ'ত আছে নৱম শ্ৰেণী গণিতৰ ক্লাস 9ৰ চেপ্টাৰ 6ৰ ৰেখা আৰু কোণ যেটো 6.2 অনুশীলনীৰ 4 নম্বৰ কোৱেশ্চনটো আছে। বাকি 1 2 3 আগৰ ভিডিঅ' কেইটা কৰি দিয়া হৈছে, যদি এতিয়ালৈকে চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চাব পাৰা, ঠিক আছে। সো এতিয়া তেনেহলে ভিডিঅ'টো ষ্টাৰ্ট কৰো। So here চিত্ৰত যদি PQ parallel to ST, PQ ST সমান্তৰাল আৰু PQR 110 ডিগ্ৰী আৰু RST 130 ডিগ্ৰী, তেন্তে QRS নিৰ্ণয় কৰা। এইটো চিত্ৰ দিয়া আছে, ইয়াতে কৈছে যে PQ parallel to ST, PQ parallel to ST, PQ ST সমান্তৰাল কৈ এইটো দিয়া হৈছে। আৰু PQR equal to 110 ডিগ্ৰী, PQR এইটো আমাক 110 ডিগ্ৰী দিয়া আছে আৰু RST এইটো আমাক দিয়া আছে 130 ডিগ্ৰী, তেন্তে আমাক QRS নিৰ্ণয় কৰিব দিছে। এইটো এংগেল আমাক নিৰ্ণয় কৰিব লাগে QRS। সো ফাৰ্স্ট অফ অল আমি কি কৰিম, ইয়াতে কি দিয়া আছে মানে হেতু আমি লিখি লম। So দিয়া আছে কি PQ parallel to ST, এটা আমি 1 নম্বৰ দিলাম, আৰু কি আছে এংগেল PQR equal to 110 ডিগ্ৰী আৰু এংগেল RST equal to 130 ডিগ্ৰী আমাক দিয়া আছে। সো এতিয়া আমি যেটো এইটো কোণ উলিয়াব দিছে QRS, ইয়াৰ PQ সমান্তৰাল কৈ এটা আমি ৰেখা অঙ্কন কৰিম। সো ইয়াৰ সমান্তৰাল কৈ এটা আমি ৰেখা অঙ্কন কৰি লম। সো আমি PQ সমান্তৰাল কৈ এটা ৰেখা অঙ্কন কৰিম এনেকৈ। সো ৰেখা এটা অঙ্কন কৰা হল, এইটো আমি দিম MN। সো PQ সমান্তৰাল কৈ আমি MN parallel to PQ অকা হল। সো এইটো আমি 2 নম্বৰ দিলো। সো ইয়াত চোৱা, যদি PQ সমান্তৰাল ST হয় তেনেহলে MN সমান্তৰাল PQ হয়। সো তেনেহলে MN to ST ৰ সমান্তৰাল হ'ব। সো আমি লিখিব পাৰো MN parallel to ST। সো এইটো ৰিজনটো কি হ'ব, সো ৰিজনটো হৈ যাব যদি দুডাল ৰেখা কোনো একে এডাল ৰেখাৰ হৈতে সমান্তৰাল, তেন্তে সেই ৰেখা দুডাল পৰস্পৰ সমান্তৰাল। যেহেতু এই দুটা ৰেখা এইটোৰ হৈতে সমান্তৰাল, তেন্তে এইটো আৰু এইটো সমান্তৰাল হৈ যাব, কিয়নো এইটো ৰিজন হয়। সো ইয়াৰ পিছত চোৱা, যেহেতু এই দুটা আমাৰ সমান্তৰাল দিয়া আছে, তেনেহলে এইটো এংগেল আৰু এইটো এংগেল যদি আমি প্লাস কৰো, তেনেহলে ইয়াৰ সাম কিমান হ'ব, যোগফল হ'ব আমাৰ 180 ডিগ্ৰী। সো তেনেহলে আমি এই দুটা এংগেল প্লাস কৰি দিম। সো কি আছিল এংগেল PQR প্লাস এংগেল MRQ, দুটা আমি প্লাস কৰি দিলে ইকুৱেল টু কিমান হ'ব 180 ডিগ্ৰী। এইটো আমি জানো যেহেতু দুটা সমান্তৰাল হয়। সো আমাক PQR ৰ মান দিয়া আছে 110 ডিগ্ৰী প্লাস এংগেল MRQ দিয়া নাই, এইটো আমাক উলিয়াব লাগে। সো 180 ডিগ্ৰী। সো এতে 110 টো এইফালে লৈ গলে কিমান আহিব, MRQ equal to 180 ডিগ্ৰী, ইফালে আহিলে মাইনাস হৈ যাব, মাইনাস 110 ডিগ্ৰী। সো এংগেল MRQ equal to কিমান আহিল, 180 পৰা 110 পৰা 70 ডিগ্ৰী আহিল। সো এতিয়া চোৱা,
যেহেতু কি দিয়া আছে আমাক RST বা TSR সো এটা আমাক 110 ডিগ্ৰী দিয়া আছে ইয়াতে সো এইটো যদি আমি উলিয়াও এইটো আমি পালো কিমান MRQ 70 ডিগ্ৰী সো এইটো উলিয়ালে আমাৰ এইটো কোণ ওলাই যাব সো এইটো আমি উলিয়াম এতিয়া সো যদি আমি এইটো কোণ আৰু এইটো কোণ প্লাস কৰো তেনেহলে 180 ডিগ্ৰী হ'ব যেহেতু দুটা প্যারালাল হয় সমান্তরাল হয় সো আমি কি কৰিম RST angle RST plus angle কি কৰিব লাগিব NRS equal to 180 degree so RST value আমি জানো কিমান 130 degree plus NRS আমাক দিয়া নাই উলিয়াব লাগে so NRS equal to 180 degree so 130 to এইফালে লৈ গলে angle NRS equal to 180 minus হৈ যাব এইফালে গলে 160 to minus হৈ যাব so angle NRS equal to কিমান আহিব 180 পৰা 130 minus কৰিলে 50 আহি যাব so এইটো আমি কিমান পালো এইটো আমি পালো 50 so আৰু এটা কথা ইয়াতে যে আমি দুটা প্লাস কৰি 180 ডিগ্ৰী পাইছো 180 ডিগ্ৰী পাইছো এইটো ৰিজনটো আমাক লিখি দিব লাগিব ৰিজনটো হল এইটো এই দুটা অন্ত একান্তৰ কোণ হয় অন্ত একান্তৰ কোণ সো এইটো আমাৰ অন্ত একান্তৰ কোণ হেইভাবে 180 ডিগ্ৰী হ'ব সো এতিয়া আমি যদি যেহেতু এই তিনিটা এঙ্গেল মিলি আমাৰ ৰৈখিক জোৰ গঠন কৰিছে এটা ৰেখাৰ ওপৰত তিনিটা এঙ্গেল মিলি ৰৈখিক জোৰ গঠন কৰিছে তেনেহলে আমাৰ 180 ডিগ্ৰী হ'ব সো এই তিনিটা আমাৰ প্লাস কৰিলে কিমান আহিব 180 ডিগ্ৰী ইয়াত চোৱা এঙ্গেল MRQ এইটো আমি পাইছো প্লাস এঙ্গেল QRS এইটো আমাক উলিয়াব লাগে QRS plus angle NRS equal to আমাৰ কিমান হ'ব 180 ডিগ্ৰী যেহেতু এটো কি হয় ৰৈখিক জোৰ সো এটা ইয়াৰ ৰিজন হয় সো ইয়াতে আমি MRQ ৰ ভ্যালু আগতে পাইছো MRQ ৰ ভ্যালু কিমান 70 ডিগ্ৰী প্লাস QRS আমাক উলিয়াব লাগে প্লাস NRS আমি পাইছো 50 ডিগ্ৰী equal to 180 ডিগ্ৰী সো ইয়াত চোৱা ফার্স্টত কি লিখিম angle QRS প্লাস দুটা আমি প্লাস কৰিলে 70 আৰু 50 প্লাস কৰিলে কিমান হ'ব 120 ডিগ্ৰী equal to 180 ডিগ্ৰী সো এতিয়া QRS equal to 120 to এইফালে লৈ আহিলে 180 minus হৈ যাব minus 120 ডিগ্ৰী so angle QRS equal to আমাৰ 180 পৰা 120 minus কৰিলে কিমান আহিব 60 ডিগ্ৰী so আমি QRS equal to 60 ডিগ্ৰী পালো so এইটো উলিয়াব কৈছে আমাক কি কৈছে QRS angle QRS নিৰ্ণয় কৰা so আমি এনেকৈ সলভ কৰিব লাগিব so যদি ভিডিওটা ভাল লাগে
এটা লাইক কৰি দিবা লগতে চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা সো আজিলৈকে ইমানেই